ৰাতি আজি যোৱা ৰাতি আৰু নেশ্যনেল পাৰ্কৰ পৰা আমাৰ ৰায়মনা নেশ্যনেল পাৰ্কৰ হাতী কেইটা ওলাই আহিছে 8টামান আছে ইয়াত জাকটো তো এতিয়া আমি ইয়াত ৰখি আছোঁ বাছবাগানত আছে এইটো আমি আকৌ পাৰ্কত খেতি পঠাম কি কাৰণত ওলাই আহিছে বুলি আপুনি ভাবে এইটো সিহঁতে আগে পিছে এইবিলাক কৰিডৰত সিহঁতে ঘূৰিছিল সেইকাৰণে আহিছে আৰু ধান নাই খাদ্যৰ অভাৱ নাই ধাননি এতিয়া হৈছে সেইকাৰণে অলপ ওলাই আহে ধাননিৰ কাৰণে ধাননি হয়তো খায় কিবা ক্ষতি কৰিছে নেকি ইয়াতে এতিয়ালৈকেতো ক্ষতি কৰা নাই একো ক্ষতি কৰা নাই এতিয়া ক'ত আছে এইটো বুঢ়াচৰা গাঁও বুলি কয় কাছিয়াবাৰীৰ ওচৰত বাঁহ বাগানত সোমাই আছে